है दोस्तों, वेलकम बैक टू माय यूट्यूब चैनल मिक्स बिशु। तो दोस्तों, बहुते হয়তো মাৰ্চিডিজ, অডি, ফৰ্চুনাৰ, স্কৰ্পিঅ', ৰেঞ্জ ৰ'ভাৰ এইবিলাক গাড়ী ব্যৱহাৰ কৰে। তো দোস্তো, এইবিলাক গাড়ীৰ কথা আজি সম্পূৰ্ণ বাদ দিলোঁ। আজি মানে ভাৰতত আহিবলগীয়া এখন গাড়ীখনৰ নাম হ'ল টেছলা গাড়ী। টেছলা গাড়ী মানে টেছলাৰ যোনটো মেইন কোম্পানী, সেইটো আমেৰিকাৰ কেলিফৰ্ণিয়াত আছে। আৰু টেছলা কোম্পানীটোৱে নতুন নতুন ইলেক্ট্ৰিক সামগ্ৰী, নতুন নতুন ইলেক্ট্ৰিক গাড়ীবিলাকো নিৰ্মাণ কৰে। টেছলাৰ যিজন CEO ইলন মাস্ক, তেওঁ জনায় যে তেওঁলোকে ভাৰতৰ বেংগলুৰুতো টেছলাৰ কোম্পানী খুলিব আৰু তাৰ পৰা ইলেক্ট্ৰিক গাড়ীবিলাকৰ মেনুফেকচাৰিং কৰিব। আৰু চবতকৈ ডাঙৰ কথাটো হ'ল যে ইলন মাস্ক এজন মানে টেছলাৰ মালিক হোৱা স্বত্তেও তেওঁ কিন্তু এজন প্ৰডাক্ট আৰু মানে 2021 মানে এইটো বছৰতে মাৰ্কেটত মানে টেছলাৰ ভেলুটো ইমান বাঢ়ি গৈছে যে ইলন মাস্ক পৃথিৱীৰ আটাইতকৈ ধনী ব্যক্তি হৈ পৰে। আৰু মানে ইলন মাস্কে জনোৱা মতে ভাৰতত তেওঁলোকে টেছলাৰ দুখন মডেল লঞ্চ কৰিব। এখন হ'ল মানে মডেল 3 আৰু মডেল Y। মডেল 3 গাড়ীখন সম্পূৰ্ণ মানে গাড়ীখনত কোনো ধৰণৰ ইঞ্জিন নাথাকে, মানে ইঞ্জিন নোহোৱাকৈ চলিব গাড়ীখনত 60 কিলোৱাটৰ লিথিয়াম আয়ন বেটাৰী মানে ব্যৱহাৰ কৰা হৈছে। আৰু লগতে গাড়ীখন যদি আপুনি এবাৰ মানে চাৰ্জ কৰে তেতিয়াহ'লে 400 কিলোমিটাৰলৈকে মানে যাব পাৰিব। আৰু গাড়ীখনৰ টপ স্পীড হ'ল আপোনাৰ 260 কিলোমিটাৰ পাৰ আৱাৰ। আৰু যোনখন মানে মডেল Y গাড়ীখন আছে, মডেল Y গাড়ীখন যদি আপুনি এবাৰ চাৰ্জ কৰে তেতিয়াহ'লে গাড়ীখন মিনিমাম 500 কিলোমিটাৰলৈকে যাব। আৰু গাড়ীখনৰ টপ স্পীড হ'ব মানে 249 কিলোমিটাৰ পাৰ আৱাৰ। আৰু মডেল 3 গাড়ীখনৰ দাম হয়তো 50 লাখ বা 40 লাখৰ ভিতৰত হ'ব পাৰে মডেল Y গাড়ীখনৰ দাম। আৰু আনকি টেছলা কোম্পানীয়ে আমাৰ মানে ভাৰতত মানে নতুনকৈ যোনটো পাবজি মোবাইল ইণ্ডিয়া আহিছে, BGMI, সেইখনতো মানে টেছলা গাড়ীখনৰ মানে এডভাৰটাইজ কৰিছে। আপোনালোকক দেখাই দিম মই মানে কোনখন গাড়ীয়ে সেই এডভাৰটাইজ কৰিছে। তো যদি ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব। ধন্যবাদ।